দেখুৱাই আছো এইটো পাৰ্চেল এটা আহিছে কাশ্মীৰৰ পৰা অনা এফালে দেখুৱাই গৈ এইটো এপ্ৰিকটছ বুলি কয় এইটো 250 তাৰ 180 পায় সকাম খাবলৈ হাইটো ইনে কৰিলো কৃষ্ণ বুলি ক'ব লাগিছিলে তো সকাম হৈছে ন সকাম হৈছে আৰু দিগদাৰ হোৱা নাই নহয় ভকতে চবেই খালে ফ্ৰেণ্ডছ তো আজি আমি আছো ইয়াত ধ্ৰুৱ এফালে আছে মানস ক'ত গ'লা মানস আজি গৈ আছো সকাম খাবলৈ হাইটো ইনে কৰিলো কৃষ্ণ বুলি ক'ব লাগিছিলে তো আজি গৈ আছো সকাম খাবলৈ তো আমাৰ সকাম কেনেকৈ পাতে কেনেকৈ হয় কি খুৱাই চব দেখুৱাই আছো এই ভিডিঅ'টো চাই থাকক আৰু যোনসকলে ভিডিঅ' চাই ভাল নাপাব পাৰে কিছুমানে ইমান মানে কণ্টেণ্ট ইমান ভাল নহ'ব পাৰে তো যোনসকলে ভাল পায় এটা লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ কৃষ্ণ 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 তো ভালকে সকাম হৈছে ন সকাম হৈছে আৰু দিগদাৰ হোৱা নাই নহয় ভকতে চবেই খালে ভালে ভালে গৈছে ন একদম পুৰা খাই ল মানে সেই ভাত খাব হ'লে আৰু দিয়া নাই হ'ব হাতে হাতে দিছো নহয় কলপাতটো কি হ'ল আমাৰ সংস্কৃতিটো আমাৰ কলপাত আছে পলিথিন এইবোৰ ইউজ নকৰিবা আমি কলপাতত খাম আমি কলপাতত খাম নাই কলপাত আছে মই বোলো ভাত খাব হ'ল মই সেইকাৰণে আমাৰ সংস্কৃতিটো অসমৰ ৰাইজে দেখি আছে সেইখন লয় বাকী খাইছে নাই মানুহ মই আগতে গুচি আহিলে আমাক এৰি থৈ মই দেৰি কৰি খাওঁ এই ভাল লাইক কৰা নাই দেই ব্ৰ বহা আৰু ন 2 হাজৰিকা একেলগে খাবা আৰু এইফালে আমাৰ কৈ গৈছা কিনে বহা আকৌ এই ভাত খাই আহিছে নাই তুমি ভাত খালা মই ইয়াত খাম বুলি আহিছো কলব ভাত খাই আহিছে নে ইয়াতে খাব ভালকে কৃষ্ণ দিছ ইজ খাৰলি চিনি পাইছেনে আৰম্ভ কৰোঁ নে কৃষ্ণ দেই কৃষ্ণ খাব চব বস্তুৰে দেখুৱাই আছো এইটো পাৰ্চেল এটা আহিছে কি পাৰ্চেল বে এইটো আমাৰ এড্ৰেছ খুলি আছো ফোন ধৰি আছো তো সেইবোৰ চব কাশ্মীৰৰ পৰা অনা এফালে দেখুৱাই গৈ আছে এইখন মোৰ ডিচনেৰী এইটো স্পেচিয়েল অ'টছ পায় অ'টছ হয় এইটো ইয়াত আলমণ্ড বুলি কয় এইটো আলমণ্ড এইটো এপ্ৰিকটছ বুলি কয় এইটো আখৰোট বুলি কয় ইয়াত কি কয় গম নাপাওঁ মই তাৰপিছত এইটো খোলাটো তাৰমানে এইটো খেজুৰ স্পেচিয়েল তাৰ এইটো কয় অঞ্জীৰ এইটো কয় পিষ্টা এইটো আলমণ্ডছ এইটো অঞ্জীৰ বুলি কয় এইটো চেৰি কাশ্মীৰৰ স্পেচিয়েল চেৰি এইটো একেই এইবোৰ চব তাৰমানে আমাৰ যদি ইয়াৰ পৰা কিনিবলৈ যায় এইটো ধৰি লওক এইটো 250 তাৰ 180 পায় তো এইবোৰ ফেমাছ তাত এইটো ব্লেক চল্ট মেড ইন কাশ্মীৰৰ এইবোৰ চব তাৰ পৰা মই পঠিয়াই দিছিলোঁ আজি পাইছেহি
মানে সাইড এফেক্ট হ'ল ব্ৰেইনত মানে ব্লকেজ আহিলে পেনক্ৰিয়াটিছ বেয়া হৈ গ'ল তাৰপিছত এইটো ট্ৰুকেল হয় এইটো কি হ'ব হ'ব নাজানো তাৰমানে চ' নাও ৰাতি বাজিছে 8টা বাজিছে চ' আজি ভিডিঅ'টো ভাবিছিলোঁ কৰিম বুলি ইমান কিবা কিবি দেখুৱাম বুলি কিন্তু নহ'ল ইমান তো ইমান খাচ নহয় তাত জাষ্ট সকাম খাবলৈ গৈছিলোঁ আমাৰ লগৰ চিত্ৰপতিমৰ ঘৰত চ' যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল নাপায়